হিজৰাহত হিজৰা বুলি কৈছো তহঁতক হিজৰা হিজৰা বুলি কৈছো তহঁতক তোৰ ভনীয়ে যে পথাৰত গৈ 10টাৰ লগত লাইন মাৰি থাকে তেতিয়া নেদেখ তোৰ ভৰিয়েনে যে 10টাৰ লগত গৈ পেলাই পথাৰত যে গৈ পেলাই লাইন মাৰি থাকে তেতিয়া নেদেখ তহঁতৰ দৰে সমাজ এখনক মই থু পেলাও থু তহঁতৰ সমাজখনক মই থু পেলাও থু তহঁতি মুছলিমৰ নামত কলংক তহঁতি মুছলমান নামৰ কলংক তই কোন বে মোৰ লাইফ মোৰ কথা তই কোন কবলগীয়া হা মোৰ লাইফ মোৰ কথা আল্লাই মোক যেনেকৈ বনাইছে মই তেনেকৈ আছো আল্লাহ মোক যেনেকে বনাইছে মই তেনেকে আছো নিজকে আল্লাহ বুলি ভাব নেকি তই নিজক আল্লাহ বুলি ভাব নেকি তই এক নম্বৰৰ শৈতান তই এক নম্বৰ শৈতান হি আনা লাগি মোৰ লগত আনা লাগ না তহঁতি মোৰ লগত হা তহঁতৰ গা ইমান কিয় পৰিছে থৰি না তোৰ ভনীয়েৰক মই লৈ আহিছো তহঁতৰ গাত ইমান কিয় পৰিছে থৰি না তোৰ ভনীয়েৰক মই লৈ আহিছো আজি মোৰ দেউতাৰ খবৰ ল'বলৈ গৈ আছনে তই মোক যে তেজ্যপুত্ৰী কৰিলি আজি মোৰ দেউতাৰ ঘৰত গৈছ নেকি তহঁতি মোক যে তেজ্যপুত্ৰী কৰালি তহঁতে মোৰ লগতহে পাৰিছ দম আছে যদি যা বলিউডৰ এক্টৰ এক্ট্ৰেছ আছে সিহঁতক বন্ধ কৰ গৈ যা হিজৰাহত তহঁতি মোৰ লগতহে পাৰিছ মোৰ ঘৰৰ মানুহৰ লগত পাৰিছ দম আছে যদি যা বলিউডত যিমান মুছলিম চলে নৰা ফাটিৰ পৰা আদি কৰি যিমান এক্টৰ এক্টৰনি আছে এটা বন্ধ কৰকে যা হিজৰাহত তহঁতিও এদিন মৰিবি ময়ো মৰিম মই মৃত্যুলৈ ভয় নকৰো তহঁতিও এদিন মৰিবি মই মৰিম মই মৃত্যুলৈ ভয় নকৰো হঠাৎ যুৱতীগৰাকীৰ ৰুদ্ৰমূৰ্তি হিজৰা বুলি কৈছো তহঁতক তহঁতি যা এক নম্বৰ হিজৰা টুপিৰ তলত শয়তান লৈ তলে তলে কাম কৰি না তোৰ ভনীয়েৰক মই লৈ আহিছো তেজপতিখন উঠাই অনা নাইগে তই সুস্থ হৈ আছে যা তাক চিকিৎসা কৰকে যা লৈ যা মইতো যোৱা নহলে নহয় তহঁতৰ একদম মই পুৰা কৈ দিছো ন তহঁতৰ সমাজখনক মই থু পেলাও থু পেলাও তহঁতৰ নিচিনা এখন সমাজত মই এটা বন্ধ কৰকে যা হিজৰা বুলি কৈছো তহঁতক তহঁতি মোৰ ঘৰৰ মানুহ অহা পাই মোক অহা পাই তহঁতি তহঁতৰ কৰিবলৈ আহিছ শেষ ভাবে মই ভাবুকি দিছো তহঁতি যদি এতিয়ালৈকে গৈ যদি উঠাই নানিছ খুদাৰ কসম খাই কৈছো মই গুড মৰ্নিং এভৰিৱান সো যোনে যোনে ভিডিঅ'টো চাই আছে বহুত মানে কিছুমান কথা পাতিম বহুত বেছি মই দুখত আছো আৰু মই বহুত কিছুমান মানে কথা পাতিবলৈ আহিছো তো মই হয়তো এনেকুৱা এটা শব্দ কৈ দিব পাৰো কাৰণে এইটো নহব পাৰে সো সেইকাৰণে আপোনালোক আজি কিছুমান ধৰ্মৰ বিষয়ে কথা পাতিম মই মানে বহুত মই কষ্টত আছো বহুত কিছুমান অসহ্য হৈ পেলাই মই আজি কথা পাতিবলৈ আহিছো ধৰ্ম বুলিবলৈ আমাৰ মুছলিম ধৰ্ম আছে হিন্দু আছে নানান ধৰণৰ ধৰ্ম আছে কিন্তু মই এজনী মুছলিম ছোৱালী হয় এখন মুছলিম গাঁৱৰ এখন মুছলিম সমাজৰ মুছলিম মা দেউতাৰ মই সন্তান হয় কিন্তু মুছলিমত ৰুল ৰেগুলেশ্যন কি গোটেইখিনি কথা মই জানো মই সৰুৰে পৰা মই মছজিদত গৈছো মই শিক্ষা লৈছো আমাৰ গাঁৱৰে মছজিদত গৈছো সৰুৰ পৰা মই শিক্ষা লৈছো মই কুৰাণ পঢ়িছো গোটেইখিনি মই কথা বুজি পাওঁ গোটেইখিনি কথা জানো মই আমাক শিক্ষা দিছে ভাল শিক্ষা দিছে মই গোটেইখিনি কথা মই ইছলামৰ বিষয়ে মই গম পাওঁ মই কিছুমান আজি ভণ্ড যিবিলাক জোনাব আছে নহয় সেই জোনাবৰ বিষয়ে মই কব বিচাৰিছো যিবিলাকে নেকি আমাৰ সমাজখনক নহয় নষ্ট কৰি পেলাইছে যিবিলাকে একচুৱেলি আমাৰ মুছলিম ধৰ্মত সেইটো শিকাই নিদিয়ে যে কাৰোবাক হিংসা কৰা কাৰোবাক ইমোচনলৈ খেলা তেনেকুৱা এটা কোনো চেপ্টাৰত লিখা নাই সদায় মানুহক অহিংসাই পৰম ধৰ্ম যেনেকুৱা তেনেকুৱা আমাক কৈ থৈ গৈছে যে আপোনাৰ যদি সন্মুখৰ ব্যক্তিজনে আপোনাক দুটা চৰ মাৰে আপুনি তথাপিও আৰু এটা চৰ মাৰিবলৈ সেইখন গালো পাতি দিয়ক বুলি সেইটো কথা লিখা আছে আমাৰ কুৰাণত কিন্তু আমাৰ গাঁৱৰে কিছুমান জোনাব যিবিলাক নেকি এটা কৈছো হুছেইন মোল্লা ভণ্ড এক নম্বৰ আমাৰ গাঁৱৰে এটা ভণ্ড জোনাব হুছেইন মোল্লা বুলি কয় মোল্লা যাৰ নেকি টুপিৰ তলত শয়তান এক নম্বৰ শয়তান সি এক নম্বৰ শয়তান জোনাব সি এক নম্বৰ মই সেইটোৱে কওঁ আমাৰ যিখন আমাৰ চৰকাৰ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিবিলাক আমাৰ গাঁৱত কিছুমান ভণ্ড জোনাব আছে নহয় সেইবিলাকৰ টুপিত যে কিমান কেইটা শয়তান আছে সেইটো ওলাওক সোনকালে গৈ পেলাই হেতি কি কৰিছে জানেনে কুৰাণত লিখা আছে নেকি কৰবাত যে কাৰোবাক ইমোচনলৈ খেলাটো হা তহঁতি যে ইমোচনলৈ খেলি আছ হা মোক কি কয় তেজপুত্ৰী নকৰিলে হেনো আমাৰ ঘৰত কোনো সম্পৰ্ক নাৰাখে মানুহক যাবলৈ নিদিয়ে তই কোন বে হা কোন তই তই কোন কবলগীয়া হা মোৰ লাইফ মোৰ কথা মই যি নকৰো মোৰ ঘৰৰ মানুহ একো প্ৰব্লেম নাই তোৰ কোন প্ৰব্লেম হবলগীয়া হা তহঁতি কি গোটেই আজীৱন জীয়াই থাকিবি নেকি তহঁতি যে মানুহক যে ইমান হেৰাচমেণ্ট কৰিবলৈ আহিছ তই কি সমাজত গৈ পেলাই এজন ছেক্ৰেটাৰী হোৱাৰ কাৰণে কি তই হেৰি হৈ গৈছ নেকি ভগৱান হৈ গৈছ নেকি আল্লাহ হৈ গৈছ নেকি নিজক আল্লাহ বুলি ভাব নেকি তই এক নম্বৰ শয়তান তই তোৰ টুপিৰ তলত কি কেইটা শয়তান আছে নহয় চবে গম পায় সেইখিনি তই যে আগত কি কৰি থৈ আহিছ হা মোৰ নিজৰ ঘৰত মোৰ নিজৰ পাৰ্চনেল লাইফত মোৰ প্ৰব্লেম তই কিয় ইয়াত মাত মাতিবলৈ আহ তহঁতি কিয় তেনেকে হেৰাচমেণ্ট কৰ হা তহঁতি নহয় পাইছনে হিজৰা হয় এক নম্বৰ হিজৰা টুপিৰ তলত শয়তান লৈ তলে তলে কাম কৰিবলৈহে জানো
ইমান যদি হেৰি কৰিবলৈ আছে মুখৰ আগত কিয় আহি নালাগে মোৰ লগত নালাগ না তহঁতি মোৰ লগত হা মই কি অন্যায় কাম কৰিছো চা নাহি তহঁতি চা নাহি কি কৰিছো মই তহঁতৰ গাত ইমান কিয় পৰিছে ধৰি না তোৰ ভনীয়েৰক মই লৈ আহিছো তোৰ ভনীয়েৰে যে 10টাৰ লগত গৈ পেলাই পথাৰত যে গৈ পেলাই লাইন মাৰি থাকে তেতিয়া নেদেখ তেতিয়া বৈধ তহঁতি তেতিয়া গম নাপাও নেকি তই হা আৰু কৰিমক কৈ আছো তই যে বিয়া পাতিছ তই কি কোনে কব হা নিজৰ পকৰখিনি আগত নাচাও গু কিমানখিনি আছে মোৰ পাছফালে লাগি থাকো তহঁতি ইমানখিনি হেৰাসমেন্ট কৰি আছ মোৰ ঘৰৰ মানুহক মই মনে মনে আছো আজিলৈকে তহঁতি গৈ পেলাই কিমান বাৰে মই ভালকে ফোন কৰি কৈ আছো তহঁতি উঠাই আনকে যা আজিলৈকে গৈ পেলাই তহঁতি তেজপট্টিখন উঠাই অনা নাইগে হে মোক যে ইমানখিনি হেৰাসমেন্ট দি আছ আজি মোৰ দেউতা ঘৰত গৈছ নেকি তহঁতি মোক যে তেজপট্টিৰ কৰালি খবৰ লৈ আছ মইতো যোৱা নাই তইতো ঘৰৰ মানুহক বয় খুৱাই থৈছ ন মই গ'লে আমাৰ ঘৰত কোনো টান্স নাহে কোনো গাঁৱৰ মানুহ নাহে বুলি তহঁতি এইখিনি শিক্ষা দি থৈছ গাঁৱত সেইখিনি পঢ়াও নেকি এতিয়া যা মোৰ দেউতা সুস্থ হৈ আছে যা তাত চিকিৎসা কৰকে যা লৈ যা মইতো যোৱা নাই তাত তহঁতি মোক তেজপট্টিৰ কৰালি তহঁতি চাকে যা তহঁতি চিকিৎসা কৰ মেডিকেল লৈ যা নহলে নহয় তহঁতৰ একদম বাংমুৱা পুৰা কৈ দিছো নহয় ভালকে এবাৰ মই সেইটোৱে কৈছো যা চিকিৎসা কৰাকে যা মোক যে তেজপট্টিৰ কৰালি মই দেউতাক লৈ যাব নোৱাৰো দেউতাৰ লগত মোৰ সম্পৰ্ক থাকিলে তহঁতি কৈছ নহয় তহঁতি এঘৰে কৰিবি বুলি কিহৰ নিয়ম এইখিনি তহঁতৰ যে সমাজখন নহয় তহঁতৰ সমাজখনক মই থু পেলাও তহঁতৰ নিচিনা এখন সমাজত মই তহঁতি মুছলমান নামৰ কলংক হবলৈ আহিছ আমি কি মুছলিম নহয় মই ধৰ্ম নহয় তহঁতি একক্ত নামাজ ভালকে নপঢ় 5 দিনৰ মূৰত একবাৰ আল্লাহৰ নামত সিজদা কৰ আৰু এইবিলাক কলংক কৰিবলৈ আহিছ হা মই ধৰ্ম বিৰোধিতা কৰিছো আল্লাহ মোক যেনেকে বনাইছে মই তেনেকে আছো আল্লাহ মোক যেনেকে সৃষ্টি কৰিছে তেনেকে আছো তোক কেনেকৈ সৃষ্টি কৰিছে তই জান নেকি মোৰ মা দেউতা জানে নেকি মই মোক কেনেকৈ সৃষ্টি কৰিছে মোৰ কপালখন তই জান নেকি সেইটো ক মানুহক যে কপাল মানুহৰ জীৱনলৈ যে তহঁতি খেলিবলৈ আহ তহঁতৰ নিচিনা সমাজত থু পেলাও মই পশ্চিম গ্ৰুপৰ যিটো সমাজ নহয় থু পেলাও আৰু আমাৰ চৰকাৰে কৈছো অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ কৰি সেইখন যিখন আমাৰ পশ্চিম সমাজ আছে নহয় তাত গৈ পেলাই যিবিলাক ফকতীয়া ভণ্ড মূল্য আছে সেইবিলাকক গৈ পেলাই আগত চাওকগে টুপিৰ তলত যিকেইটা ছয়তান লুংগিৰ তলত যিকেইটা ছয়তান সেইকেইটা ওলাকগে সেইকেইটা ওলাকগে আগত তহঁতি মুছলিম নামৰ কলংক হবলৈ আহিছ তহঁতি অকল আইনখন অকল তহঁতৰ হেৰিখন মোৰ লগত দেখাবলৈ পাৰ তহঁতি মোৰ লগতহে পাৰিছ মোৰ ঘৰৰ মানুহৰ লগত পাৰিছ দম আছে যদি যা বলিউডত যিমান মুছলিম চলে নৰা ফাটিৰ পৰা আদি কৰি যিমান এক্টৰনি আছে সিহঁতক বন্ধ কৰকে যা হিজৰা বুলি কৈছো তহঁতি যা তাক বন্ধ কৰকে যা আগতে তাৰ পাছত মোক কবি আহি মোৰ ঘৰৰ মানুহ সহজৰল পাই মোক সহজৰল পাই তহঁতি টৰ্চাৰ কৰিবলৈ আহিছ তহঁতি সেইটোৱে কৈছো জলদি নেক্সট টাইম আজি মই একদম শেষভাৱে মই ভাবুকি দিছো তহঁতি যদি এতিয়ালৈকে গৈ যদি উঠাই নানিছ খুদাৰ কসম খাই কৈছো মই কাকো মই খুদাই নেৰো মই লিগেলি ব্যৱস্থা গ্ৰহণ কৰিম তহঁতি মানুহৰ জীৱনত তেনেকুৱা অত্যাচাৰ কৰিব নোৱাৰ সেইটোৱে কৈছো মই তহঁতক মই সেইটোৱে কৈছো তহঁতিও এদিন মৰিবি মই মৰিম মই মৃত্যুলে ভয় নকৰো মাৰিবলৈ আছে মোক মাৰি পেলাবি তথাপিও মোৰ জিন্দগী এনেকুৱা অশান্তি নকৰিবি সেইটোৱে কৈছো আৰু তহঁতৰ যদি দম আছে হিজৰা বন্ধ তহঁতি যা বলিউডত কিমানে গৈ পেলাই ভিডিঅ' বনাইছে আৰু কিমান লেছবিয়ান আছে চব বন্ধ কৰকে যা ইমান যদি দম কুৰা নচিব বিশ্বাস কৰ নহয় তোৰ ভনী 14টাৰ লগত যে গৈছিলে বিয়া পাতি সেইখিনি তই দেখা নাছিলি তই হয় কিয় যাম নহয় সেইকাৰণে কৈছো সোনকালে যা সোনকালে গৈ এখন উঠাই আনকে নহলে অতি সোনকালে মই গৈ পেলাই লিগেলি ব্যৱস্থা গ্ৰহণ কৰিম এনেকুৱা এখন সমাজ এনেকুৱা এখন লেতেৰা সমাজ মই সমাজৰ বিপক্ষে মাত মাতিবলৈ মই সক্ষম হমেই আৰু মানুহৰ লাইফ লৈ তহঁতি খেলিব নোৱাৰ সেইটোৱে কৈছো মই লাষ্ট ভাবো কি মোৰ সেইটোৱে মই হুছেইনক কৰিমক যিবিলাক তহঁতি নহয় তহঁতি গৈ পেলাই তলে তলে যিখিনি যে বান্দৰামি বদমাচি কৰি আছো ছয়তান টুপিৰ তলত ছয়তান লৈ লয় তহঁতক মই কৈ আছো মোৰ দেউতা চিকিৎসা হ'ব লাগে মোৰ দেউতাক লৈ যা মই থকা হলে মই দেউতাক লৈ গলো হলে মেডিকেলত যিখিনি চিকিৎসা কৰিব লাগে গোটেইখিনি চিকিৎসা সম্পূৰ্ণ কৰ মোৰ দেউতা যাতে সুস্থ ঘৰত পৰি নাথাকে মই এইটোৱে কৈছো আনকে যদি চিকিৎসা কৰাবলৈ লৈ যা নহলে কথা বহুত বেয়া হৈ যাব মোৰ দেউতা যদি কিবা হয় নহয় মই সুদাই নেৰো বুলি মই কৈছো মই লিগেলি ব্যৱস্থা ল'ম সোনকালে লৈ যা অতি সোনকালে লৈ আনকে নহলে মোৰ তেজপতিৰ উঠাই News Desk Report Time Plus 24. Time Plus 24.